অলংকাৰ আকাৰত আমি কেনেধৰণে কৰিব লাগে অলংকাৰ আকাৰ আমি দ্ৰুতগতিত কৰাটো খুবেই প্ৰয়োজন কিন্তু বিগিনাৰ্ছসকলে যেতিয়া অলংকাৰ শিকিব তেতিয়া গতিটো কমাই লৈ প্ৰথমে বলেৰে অভ্যাস কৰিব লাগিব তাৰ পিছত আকাৰেৰে মনেৰে বল ক'ব লাগিব কিন্তু মুখেৰে আকাৰ কৰি তাৰ পিছত গতিটো বঢ়াই লৈ অভ্যাস কৰিব লাগিব কেনেকৈ কৰে মই এবাৰ দেখাইছো প্ৰথমে বলেৰে তাৰ পিছত আকাৰ কৰি গতিটো কমাই লৈ তাৰ পিছত গতিটো অলপ বঢ়াই লৈ সা 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 ৰে 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 গা 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 মা 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 এবাৰ আকাৰ কৰি হা অলপ গতিটো বঢ়াই লৈ কৰিছো আৰু অলপ বঢ়াই এনেধৰণে সদায় অভ্যাস কৰিলে অলংকাৰ আকাৰটো আমাৰ সুন্দৰ হৈ উঠিব